আটাইকেইগৰাকী শিল্পীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আমি আপোনাসৱক নৃত্যৰ পৰা গীতৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আৰু আমি জনাই অত্যন্ত সুখী হৈছোঁ যে আমাৰ মাজত কেইগৰাকীমান শিল্পী আমি কণ্ঠশিল্পীক আমি আমন্ত্ৰণ কৰি আনিছোঁ যিসকল আমাৰ টিংখাং আৰু ওচৰ চুবুৰীয়া জেগাৰে। তেখেতসকলে টিংখাঙৰ পৰা ডিব্ৰুগড় লেঙেৰীৰ ওচৰে পাজৰৰ পৰা বাসিন্দা আৰু তেখেতসকলে এতিয়া সংগীতৰ জগতত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি মঞ্চত এতিয়া আমন্ত্ৰণ জনাইছোঁ কেইটামান সুমধুৰ গীত লৈ শিল্পী প্ৰণৱ লুখুৰাখনক। আমাৰ মাজত শিল্পী প্ৰণৱক আমন্ত্ৰণ জনাইছোঁ দুটি গীত তেখেতে আপোনাসৱৰ আগত আগবঢ়াব।